নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল, মোৰ ভালেই। আজৰি হ'লোঁ, আজৰি হৈ এতিয়া ভাবিছোঁ মূলা অনা আছিলে, মূলাখিনি বেয়া হৈ গৈছিলে যিহেতু গোটেই সপ্তাহ জুৰিয়ে বৰষুণেই দি থাকিলে। আজি ৰ'দ দিছে, কাপোৰ কানি ধুই আজৰি হ'লোঁ। আজৰি হোৱাৰ পিছত ভাবিছোঁ মূলাখিনি কাটি লওঁ। মূলাৰ লগতে গাজৰ দুটামানো আছে, এনেই বেয়া হৈ যোৱাতকৈ এইখিনি চাওক, মূলাখিনি কাটি লওঁ। কাইলৈ ৰ'দ দিলে আকৌ উলিয়াই দিব লাগিব, তেতিয়াহে আচাৰ ভাল হয়। কি কৈছা তুমি? চাওঁ কিমান আছে? অলপ চলপ শুকুৱাই দিলে কি কৰিবা এইখিনি? আৰু কি দিব লাগিব? গাজৰ কেইটামান আছে, গাজৰ কেইটা কাটি দিছোঁ। ইয়াত দিবা হা, মই পেলাই দিম। গলু বেটি, গলু বেটি, কি কৈছা তুমি? কি পঢ়িছা? এইফালে চোৱা। কি পঢ়িছা কোৱা? EVS পঢ়িছা। এক্সাম কেতিয়াৰ পৰা আছে তোমাৰ? 26ৰ পৰা হ'ব। অ'কে, তুমি পঢ়া। কিমান দেৰি লাগিব তোমাৰ? নালাগে, নিমখ আৰু হালধি টেমাটো আনি দিব পাৰিবা নি? অ'কে, ৱেইট কৰা। আৰু দীঘল হেৰিখন আনি দিবাচোন। দিছোঁ হালধি, গোটেই ৰাতিটো সানি থৈ দিম। ৰাতিপুৱা ধুনীয়া পানীটো দিলে মানে কোনে কোনে এনেকৈ থৈ বাৰু আচাৰ সমস্ত বনাবচোন।
Bye.